डीसी साहब ये क्या नाटक है? क्यों क्यों गाड़ी रुकवाए हैं? ऐसा मत कर आगे। रुकू का कस हो रहा है। हेलो एभ्रिवान, কি খবৰ? আশা কৰো সকলোৱে কুশলে আছে। আজি আহি পৰিছো আৰু এটা মই মাইনক্ৰাফ্টৰ ভিডিঅ লৈ। প্ৰথমত আমি আজি বনাম এটা মেপ বনাবলৈ শিকি লৈছো মই ইউটিউবৰ পৰা। আপুনি এনে ভিডিঅ চাওঁতে মই গম পালো এটা মেপ ওয়েল ডান। মেপ বনাবলৈ প্ৰথমত আমাৰ লাগিব কি কম্পাস লাগিব। কম্পাস যেটো মই আগতে বনোৱা আছিল এটা আৰু লাগিব পেপাৰ। ডাইৰেক্ট এটো ক্লিক কৰিলে সব মেপ আৰু পেপাৰ লৈ আমাৰ কি হল এটা মেপ হৈ গলি। এমটি মেপ বুলি কিয় দেখাইছে? এটো একো নাহিব নেকি? ভাই এমটি মেপ বুলি কিয় দেখাব এটো? আৰে একো আনেছন What মেপত চোন একো নাহিলে ভাই কি কৰিব এটো? আৰে ও এতিয়া আহিলে সব পুৰা আমাৰ মানে ঘৰৰ যিখিনি আছে দেখাইছে। আমাৰ হোমৱৰ্ক বাগিচাটো দেখাইছে। ওকে নেক্সট আমি কি কৰিম? মেপটো অলপ ডাউনলোড কৰিবৰ কাৰণে আমাক কি লাগিব? মেপটো এইটো যিটো মেপ আছে যে দেখা পাইছে আমাৰ এইটো ধুনীয়া লাগিছে কিন্তু মেপটো গোটেইখিনি মানে আমাৰ ঘৰত যিখিনি আছে ঘৰ দেখাইছে। ঘৰ বাগিচা যত আছে দেখাইছে সব ধুনীয়াকৈ। পিছফালে আৰু যিবোৰ বাগান আছে এইবোৰ দেখাইছে। আমি নেক্সট কৰিব লাগিব পেপাৰ লৈ কেনে আমি যেটো মেপ আছে মেপটো মাজত থব লাগিব। যেনেকৈ মাজত আমি থৈছিলো কি কয় মাজত আমি যেটো কম্পাস থৈছিলো এনেকৈ মেপটো মাজত থব লাগিব আৰু পেপাৰ চাৰিফালে দিলে আমাৰ যেটো মেপ আছে মেপটো অলপমান ডাঙৰ হৈ যাব। মানে আপোনাক দেখাইছো ৰব এইটো আহিছে এখিনিত। ওকে সব মেপটো অলপমান ডাঙৰ হল। আমি ভাবিছো মেপটো আৰু ডাঙৰ কৰিব লাগিব কিন্তু কথাটো হল আমাৰ ওচৰত বৰ্তমান পেপাৰ কম আছে। তো পেপাৰ কাৰণ আমাৰ কি লাগিব? কুহিয়াৰ পৰা আমি পেপাৰ বনাই যেহেতু গতিকে আমি প্ৰথমত কুহিয়াৰ কাটি আমি কুহিয়াৰৰ পৰা আমি পেপাৰ বনাব লাগিব। বলক আমি কুহিয়াৰ কাটিবলৈ যাওঁ এখিনিত যিখিনি আমি কুহিয়াৰ খেতি কৰিছিলো। ওকে আমি কুহিয়াৰ কেইটামান কাটি লওঁ ইয়াৰ পৰা। কুহিয়াৰখিনি আনিলো কাটি কুহিয়াৰ কাটি আনিলে আমি পেপাৰ বনাম। ঠিক পেপাৰ বনাম আৰু মেপটো যিমান পৰা ডাঙৰ বনাম। যে মেপ যিমান ডাঙৰ হ'ব আমি যিমান মানে ঘূৰি মেপটো কেনেকৈ বাঢ়ে মানে আপুনি যাব লাগিব সেই ঠাইত গ'লেহে মেপৰ মানে সাইজবোৰ আহিব। মেপবোৰ আপোনাৰ মানে জাগাটো আপোনাৰ মেপত দেখুৱাব। আপুনি যদি তাতে নাযায় এনেই মেপটো বগা দেখা যাব। আপুনি যদি দেখা পায় এইখিনি চাই আপুনি যিবোৰ মানে ক্লিন হৈ আছে সেইখিনি মানে যোৱা নাই। আমাৰ মেপত আহিব। তেনে আমি মেপটো কি কৰিম আৰু অলপ ডাঙৰ কৰিম বুলি ভাবিছো কিন্তু তাৰ আগতে মই এখিনিত এটা বস্তু পালো ৰকেট ইউজ কৰাৰ আগতে মোৰ কি লাগিব এখিনিত পানীটো ভৰাই লওঁ। আৰে এতিয়া আকাশত উৰিম। আৰে আকাশত নুৰেচোন ভাই। আকাশত উৰিবলৈ নহয় নেকি তেজি ৰকেটে দি? মই ভাবিছো আৰে ৰকেট এনে ইউজ হৈ গৈছে কিন্তু কথাটো হল ৰকেটৰ কাৰণে ইলেক্ট্ৰা লাগিব যিটো আমি এনচিটিত পাম। মই চাইছো ভিডিঅ' বহুতবোৰ কিন্তু আমাৰ এইখিনিত আমাৰ লাগিব ইলেক্ট্ৰা আমাৰ নাই। बुरा लगता है भाई, आप लोग भी जानते हो। ওকে আমি মেপটো অলপ ডাঙৰ কৰি কিনে আমি সেই যিটো জায়গাত আমি মানে বহুত বাহ পাইছিলো ৰঙালাও পাইছিলো তৰমুজ পাইছিলো তাতে যাম বুলি ভাবিছো। কিন্তু মেপটো অলপ ডাঙৰ কৰি লৈছো যাতে সেইখিনি জায়গা আমাৰ মেপত আহি যায়। সেইকাৰণে মেপটো আমি অলপ ডাঙৰ কৰি লৈছো। মেপটো ডাঙৰ কৰাৰ পিছত আমি সেই যিটো জায়গা আছিলে কি আছিলে জংগল বায়ম যিটো আছিল তাতে যাম। মেপ অলপ ডাঙৰ কৰি লওঁ কিন্তু পেপাৰ যিখিনি পেপাৰ বহুতখিনি আছিলে আমাৰ ওচৰত। ওকে মেপটো ডাঙৰ কৰি ললো। কিমান ডাঙৰ হ'ল? আৰে বহুত ডাঙৰ হৈ গ'ল জায়গাটো আমাৰ মানে বহুতেই ডাঙৰ হৈ গ'ল। হ'ব যাও কি হয় বলক এতিয়া আমি ওলাই যাওঁ। আমাৰ যিটো বায়ম আছিল তাতে যাব লাগিব। ওকে আমি মানে কোঅৰ্ডিনেট চাই আমাৰ যিটো বায়ম আছিল আহি আছিল কিন্তু সন্মুখত কিবা এটা সাগৰৰ মাজত দিয়ক এটা বট দেখা পাইছো। শিপ এটা দেখা পাইছো। টাইটানিক এটা তলত পৰি আছে। টাইটানিকৰ ভিতৰত যাওঁ কি আছে বিচাৰি চাওঁ কিবা আছে নেকি। টাইটানিক খেনে পাইছে দিয়কচোন পানী তলত ডুবি আছে যিহেতু আমি আহিলো। এতিয়া আমি যাম এইটোৰ ভিতৰত কি আছে বিচাৰি চাম কিবা খাজানা পাওঁ নেকি। চাওঁ কি আছে এইটোৰ ভিতৰত। আৰে কি হয় চেষ্টত গাজৰহে আছে আকৌ। ঠিক আছে গাজৰ নাছিলে মোৰ ওচৰত। গাজৰ খাই গ'লে গাজৰৰ পৰা আমি গাজৰ খেতি কৰিব পাৰিম। আৰু এইখিনিত কিবা লেডাৰৰ কিবা আৰে ডেমেজ পৰি আছে প্ৰায় ডেমেজ পৰি আছে ওপৰত আহি পৰিল। গাজৰ পালো কিন্তু আমি আহি গলো আমাৰ যিটো গন্তব্যস্থান আছিল যিটো আমাৰ জংগল বায়ম আছিল তাতে আহি গলো। তাৰ আগতে আমি কি কৰিব লাগিব আমি এইটো কেঁচি আনিছিলো। কেঁচি হিচাপে কাম কৰিব চিজাৰ হিচাপে কাম কৰিব যিটো দ্বাৰা আমাৰ যিবোৰ গছৰ চাইডত যিবোৰ ওলমি থাকে সেইবোৰ কাটিব পাৰি। সেইবোৰ কাটিলে আমি আমাৰ ঘৰৰ ওচৰত লগালে আমাৰ আকৌ দীঘল হৈ যাব। লতা জাতীয় যিবোৰ বস্তু আছে সেইটো কাটিবলৈ এইটো ইউজ কৰা হয়। মানে গছৰ পাত কাটিবলৈ একচুৱেলি ইউজ কৰা হয়। তো এইটো আমি এইখিনি এনেকৈ দিলে আমাৰ যিবোৰ আছে এইবোৰ লতা জাতীয় বস্তুবোৰ কাটি যাব যে আমি ঘৰৰ ওচৰত লগাব পাৰিম। বহুত ধুনীয়া দেখা হ'ব এইখিনি। এইখিনি কাটি লওঁ আমি। ইয়াৰ পিছত আমি জংঘল উদো লাগিব। জংঘলৰ যিবোৰ কাঠ দেখিছে ন এইবোৰ কাটো লাগিব কাৰণ এইবোৰ কাঠৰ ওপৰত আমাৰ যি ককোৱা বিনছবোৰ আছে এইবোৰ মানে খেতি কৰিব পাৰিম। ওকে আমি এতিয়া অলপমান জংঘল উদো ল'ব লাগিব। ইয়াৰ পিছত এইখিনিৰ পৰা আমি জংঘল উদ ল'ম বুলি ভাবিছোঁ। ওকে যিখিনি এইটো দিয়ে ভাঙো জংঘল উদ লাগিব। আমাৰ যিটো ককোৱা বিন যিটো ফাৰ্ম আছে এইটো বনাবলৈ আমাৰ জংঘল উদ লাগিব। জংঘল উদ মানে এইটো মানে কাঠটো বেলেগ। এইটো কাঠ অলপ বেলেগ। জংঘলৰ উদৰ কাঠটো অলপ বেলেগ। কি এটা পেলাই দিওঁ অযথা উঠি আছে আমাৰখিনিত যিহেতু আমাৰ নালাগে। আমাৰ মানে জাগাই নাই আৰু জংঘল উদ ল'বলৈ। ওকে আমি এইখিনি জংঘল উদ লৈ লওঁ।
ওকে আমি যেটো লাষ্ট টাইমত ভিলেজ হৈছিল ভিলেজত যেতিয়া গলমে মাৰি দিছিল তেতিয়া মই বাগিটা হেৰুৱাই পেলাইছিল বাগিটা ডিস্পন হৈ গৈছিল বহুত গিটা গোল্ডো আছিল গোল্ডগিটাও মোৰ ডিস্পন হৈ গৈছিল বহুত তেতিয়া সেইবোৰ কথা মনত পেলাব জানে বাটু লৈ লও কাৰণ এতিয়া আমি যাব লাগিব আৰু এই হোমকত কি পাথৰ পালো ওকে পাথৰ আৰে কিন্তু বহুত আৰে এটো কি হয় চৰাই ও ভাই চৰাই কি খায় গাজৰ খাবনে আৰু ভাই মাইনক্ৰাফ্টত প্ৰথমবাৰৰ বাবে চৰাই পাইছো এটো কি হয় নাজানো কি চৰাই হয় নাজানো কিন্তু এটো কি খায় এটো মই কেনেকা লৈ যাব লাগে ভাই এটো লৈ যাব লাগিব ভাই প্ৰথমবাৰৰ বাবে মই চৰাই পাইছো চৰাইটো মই মিছ কৰিব বিচাৰা নাই মানে এটো লমে মানে মোৰ গাঁৱত লৈয়ে যাম মোৰ ভিলেজত লৈ যাম ভাই কি খায় গম নাপাও নহয় এটা ভাই গুগলত চাই ললো গুগলত আৰে খা ওকে ই মানে হৰি মানে ইয়াৰ গুটি খায় ঘেউৰ গুটি খায় মানে যেটো মুৰ্গী যিবোৰ খায় হেবোৰে খায় ওকে মোৰ ইতান দিল দি দিছে ইতা মোৰ লগত আহিব এতিয়া কোনো চিন্তা নাই সাবাস এতিয়া আৰু মোৰ প্ৰথম পেট হৈ গল মাইনক্ৰাফ্টৰ প্ৰথম পেট হৈ গল এটো কি এটো প্যাৰট হয় ব্লু প্যাৰট বুলি কয় এটো মই ইয়াৰ ফ্ৰেন্ড এটা আছিলে মই বিচাৰি আছিল কিন্তু নাপালো হ'ব দিয়ক আমাৰ ওচৰত এটা আছে না এটা দি বহুত হ'ব ইমান নালাগে এটা প্যাৰট হলে হ'ব ওকে আমি হোমকত এটা আইল্যান্ড দেখা পাইছো কিন্তু মেপ চক অলপ আহিছে যেটো আমি বহুত মানে ঘুৰিছো মিন জায়গা এইবোৰ জায়গাৰে এইবোৰ আহিছে সন্মুখত ব্লু কালাৰ এটা দেখা পাইছো মানে ইয়াত ড্ৰছটো দেখা পাই গলো ওকে আমি ব্লু প্যাৰট আৰু এটা পাই গলো আমাৰ ব্লু প্যাৰট দুটা হৈ যাব কি কৈছো ব্লু হ'ব প্যাৰট আমাৰ দুটা হৈ গল বলক আমি তেন চাও কেনকা এখন ডজটো কেনকা দেখা যায় দুটা যেটো ব্লু প্যাৰট হৈ গল আমাৰ আহি যা আৰামছে আহি যা ওকে আহিলে নাই এটা আহি থাক ফলো কৰি আহিবি ওকে ও কান্ধত বহিছে মাই গড হোৱাট এ ভিউ ব্ৰো वाह क्या सीन है ওকে মোৰ নেক্সট লাগা আছিল মোৰ ৰঙালাওখনি মিছ হৈ গৈছিল ডিস্পন হৈ গৈছিল মই ৰঙালাও বিচাৰি নাপালো ভিতৰত কিন্তু আমি জংগলৰ বাহিৰত ওলাই আহি কিনে সন্মুখত অলপ ৰঙালাও যেন লাগিছে কাৰণ অলপমান এখিনি লাভা টাইপ লাগিছে যদিও কিন্তু ষ্টেবল হৈ আছে বেছি পোহৰ ওলোৱা নাই আৰু এখিনি হেতু ৰঙালাওই হ'ব তলত যাব লাগিব ইয়াৰ বহুত ৰিক্সি হয় এখিনি তলত যাবলৈ হলে ওকে আমি এটো সাইড আহি পাৰিলো মোৰ চৰাইগিটা হেল নাই ও এটা আহিছে ও এটা পানীত পৰিছে ভাই এটো মৰিলে নেকি ভাই এটো মৰিব জলদি যাব লাগিব নহলে মৰি যাব ভাই এটো देखा आपने लापरवाही का नतीजा है এটো বচাব লাগিব ভাই এটো মই নাও উঠাই আনিব লাগিব ও ভাই নমৰিবি ভাই নমৰিবি ও উঠিছে ভাই বাচিছে মৰিবই নেকি ভাই মৰিলে এই ভাই আকৌ পানীত পৰিছে ভাই কি মোক কি মলত খেলি আছো নেকি ভাই মৰিবি ততে ভাই নাওত ব ওকে আমি ৰঙালাওগিটা লৈ আমি ৰিটাৰ্ণ হ'ম ঘৰলৈ ৰঙালাওগিটা মিছ হৈ গৈছিল মোৰ গলমে মাৰাৰ পিছত আৰে হেদিনা মই 30-40 টা মান শুনো পৰ্ব দিছে ওকে ৰঙালাওগিটা লৈ লও আমি এখিনি পৰা ওকে আমি ৰিটাৰ্ণ হলো আমাৰ ঘৰলৈ কোঅৰ্ডিনেটছ কিটা চাইছে আমি ৰিটাৰ্ণ হ'ম আহি পেলো আমাৰ সন্মুখত হোমত ৰিটাৰ্ণ আহিলো কিন্তু লগত দুটা আহিছে দুটা প্যাৰট আহিছে আমাৰ ব্লু প্যাৰট নীলা ফাটাও আহিছে লগত আমাৰ লগত আৰু সন্মুখত আমাৰ মেপটো সব অলমোস্ট কমপ্লিট মানে বহুত গিটা ফিল আপ হৈ গৈছে অলমোস্ট কোনে বহুত ফিল আপ হৈ গৈছে যিমান আহিছে ইমান ফিল আপ হৈছে ওকে এভৰিৱান আজি ভিডিওটো এইখিনিতে সমাপ্ত কৰিছো ভিডিওটো অলপ ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু এনেধৰণৰ ভিডিও মোৰ চেনেলত চাবলৈ মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি দিব তেতিয়ালৈকে টাটা বাই বাই গুড নাইট সি ইউ